আজি আমাৰ মায়ে মোক কি খুৱাব? মায়ে মোক ইমান কথা বুজি নাপায়, সেইবোৰ খিৰিকি চিৰিকি জপাই দিছে আৰু মোক খেদিছে ঘৰত। কোৱাচোন মই ছোৱালীলৈ কেনেকৈ ভাত বনাম বাৰু? কেনেকৈ বনাম বাৰু? অঁ সেইকাৰণে মোক খেদি দিছে এতিয়া ঘৰৰ পৰা। বোৱাৰীজনীয়ে নবনাই, এতিয়া আপুনি কি ক'ব বাৰু? এতিয়া লাষ্ট পাইছে, মাকে যে তেনেকৈ কৈছে লাষ্ট পাইছে। হ'ব দিয়া। আমাৰ জীৱনটো হৈছে একোখন কিতাপৰ দৰে, য'ত প্ৰত্যেকটো দিন হৈছে এটা এটা অধ্যায় অৰ্থাৎ লেচন, আৰু সেই লেচনবোৰকে লৈ আমি ওলোটিয়াই পুলোটিয়াই চাবও লাগিব, আৰু কেতিয়াবা সেই লেচনবোৰ উল্টিয়াই আগৰ লেচনটোলৈ বা আগৰ অধ্যায়টোলৈ যাবও লাগিব। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। প্ৰত্যেকখন ঘৰতে হাই কাজিয়া হয়েই, তাৰ মাজতে কেনেকৈ চম্ভালি আগুৱাই গৈছোঁ আৰু কেনেকৈ আমি আঁকোৱালি লৈছোঁ সকলোখিনিকে, কেনেকৈ আমি মৰমেৰে আদৰি লৈছোঁ, সেয়া বেছি গুৰুত্বপূৰ্ণ। তেতিয়াহে আমি জীৱনটোত আগুৱাই যাব পাৰিম বেছি ভালদৰে। আৰু এইফালে আমি আজি আহিছোঁ যোৰহাটলৈ। এজনী কোন হয়? থাম্মি কোৱা। এজনী কোন হয়? এজনী থাম্মি নামটো কি? কোৱা কোৱা আকৌ লাজ পাইছে। নকওঁ, লাজ পাইছে ক'বলৈ। ঘৰলৈ আহি যে বাপেক আৰু ককাকক পাই যে কি ফূৰ্তি, তাইতে খেলত খাবলৈ ব্যস্ত। কেনেকৈ আহে? চৰাই খাবলৈ কেনেকৈ দৌৰি দৌৰি আহে? অঁ এতিয়া খাই দিয়ে অপকে। অঁ বাওঁ হাতত দি দিয়ক। আমাৰ ডাৰ্লিঙে পূৰা বিচনাৰ ওপৰতে বহি লৈছে আৰু নাপায় বাৰু খাবলৈ বিচনাৰ ওপৰত। আজি আমাৰ দেহাই মাংস খাইছে আৰু আলু। এতিয়া আমি ধুনীয়াকৈ ওলাই লৈছোঁ, ওলাই পেলাই ছোৱালীক ভাৰত মেডিকেলতে বহে গোলাপ ডেকা ছাৰৰ ওচৰলৈ লৈ যাওঁ। তাই অকণমান গাটো দেখাবলগীয়া হৈ আছিলে, সেয়ে আজি 2-3টা কাম লৈ পেলাই আহিছিলোঁ যিহেতুকে। আৰু এটা বহুত ডাঙৰ কথা এটাই আছে যিটো মানে মনটো বেয়া লাগি আছে। বাকী পাছে পৰা জনাই থাকিম বাৰু। কি জান কি নিদিলে তোমাক? কি নিদিলে? বেলুন নিদিলে? আমি এতিয়া যাম নহয়, তেতিয়া দি দিম দেই, কিনি দিম এটা দেই। আমাৰ দেহা টোপনি গুচি গ'ল আৰু পালে। আৰু আমি এতিয়া আহি পাই গ'লোঁ ভাৰত মেডিকেল। তাতে বহে চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ গোলাপ ডেকা, আৰু তাতে আমি এতিয়া দেখুৱাম। মা ডক্টৰ আংকলৰ ওচৰৰ পৰা আহিলা? আহিলোঁ কৈ দিয়া, হাই কৈ দিয়া। হাই, আমি ডক্টৰ আংকলৰ ওচৰৰ পৰা আহি গ'লোঁ। কৰিছা এয়া দৰৱ চৰৱ লৈ মেলি আহি গ'লোঁ। এতিয়া ৰখি আছোঁ, ভাইটিক লাইট আনিবলৈ গৈছে। দিৱালী পাইছেহি, সেইকাৰণে সি কৈছে বোলে এবাৰ ডেক'ৰেশ্যন কৰিব, সেইকাৰণে লাইট কিনিবলৈ গৈছে। এতিয়া আহিবহি আৰু আমি ৰখি আছোঁ। কি ধুনীয়া যোগাৰ, এটোপোলা কৰি আহিছে একেবাৰে। ডক্টৰক দেখুৱাই কৰি এতিয়া উভতিছোঁ ঘৰলৈ বুলি। শুনা না, ইমান দিনৰ মূৰত মই ঘৰলৈ আহিলোঁ, কি হৈছে এইফালে মুখখন কৰি দিছে। আৰু এতিয়া মই মায়ে আৰু মোক খোৱাৰ লগত কাজিয়া। এতিয়া মই কি কৰিম বাৰু? মায়ে কৈছে নবনাওঁ, আৰু মই কৈছোঁ মই ইমান ছোৱালী তোৱালী লৈ কেনেকৈ বনাম? আৰু চোৱা না, কিবা এটাতো কোৱা, এনেকুৱাতে খং উঠে। মই তাই সুধি আছোঁ যে মায়ে মোক ইমান কথা বুজি নাপায়, মই বনাব নোৱাৰোঁ কৈছোঁ, ছোৱালী তোৱালী লৈ ইমান দিগদাৰ কৰে। মায়ে মোক এতিয়া কৈছে তই ঘৰলৈ যাগে যা বোলে, তই যদি বনাই কৰি খাব নোৱাৰ তেতিয়া তই ঘৰলৈ যাগে যা। এতিয়া তুমি কি ক'বা কোৱাচোন? এতিয়া লাজ পাইছে, মাকে যে তেনেকৈ কৈছে লাজ পাইছে। হ'ব দিয়া। আজি আমাৰ মায়ে মোক কি খুৱাব? লাও চাটনি, লাও চাটনি আৰু মাংস অঁ আৰু লাও দি দাইল, অঁ সেনেকৈ খাওঁ। আৰু বেঙেনা ভাজি বনাম। এইফালে চাই দিয়ক আকৌ অকণমান। অঁ লাও আৰু চাটনি। শুনক না, এতিয়াতো মানুহে ক'ব যে অকল শাহুজনীয়ে বনাই থাকে, বোৱাৰীজনীয়ে নবনায়। এতিয়া আপুনি কি ক'ব বাৰু? এইটো ইমান ডাঙৰ কথা নহয়, অঁ নিজে বনাব পাৰিলে নিজে ভাল। আৰু অঁ। কিনো মানুহৰ বনাব খাম পৰালৈকে কৰি থাকিম আৰু অঁ নহয় নোৱাৰিলে বেলেগ কথা। অঁ ৰ'ব দেই, এতিয়া ছোৱালীয়ে তোৱালে ইমান দিগদাৰ হয় নি বাৰু? ইমান কচু, এতিয়া মানুহেতো ভাবিব যে সদায় তাই ঘৰলৈ যায় আৰু সদায় মাকে বনাই থাকে, তাই একোৱে নবনায়, এনেকৈতো ক'ব এতিয়া, হয় নাই বাৰু? কিন্তু আমাৰ মাজত সেইটো আণ্ডাৰষ্টেণ্ডিং থাকিলেই হ'ল। ইমান ডাঙৰ কথা নহয় সেইটো। আৰু অঁ মোক পাৰিলে চবে কৰিম, পাৰিলে কৰিব, নোৱাৰিলে মই নিজে কৰি আছো কাম কৰিম আৰু খাম। খালে হ'ব অলপ, পেটটো ভৰি লওক। বাৰু আজি সেই মায়ে বনাবলৈ লৈছে এতিয়া, তাৰপিছত বনাই লওক। আৰু লাও চাটনি বনাম, লাও। অঁ মই কিন্তু আগতে খোৱা নাই, আমাৰ মাহঁতেও খোৱা নাই বাৰু। আজি নতুনকৈ অঁ বনাম। আজি নতুনকৈ খাই চাম আৰু কেনেকুৱা লাগে। বাকী আমাৰ মায়ে বহুত ধুনীয়া লাওখিনি এনেকৈ কাটি লৈছোঁ, এইখিনি সিজাম, তাৰপিছত দেখুৱাম। অঁ ঠিক আছে বাৰু, চাই থাকক আপোনালোকেও। এই কি বনাইছিলে? কল এয়া বনাইছিলে লাওৰ চাটনি, হ'ল বেঙেনা ফ্ৰাই, হ'ল মাংস, হ'ল দালি। পাকঘৰত সোমাই এতিয়া বিতৰণ। অঁ একো নাই দিয়ক। এতিয়া ইয়াতে ভাবিব বহুতে এইটো ভিডিঅ'ই হ'ল নাই, কি ভিডিঅ' বনাইছে।
এই যে অলপ আগতে কৈ আহিলোঁ মোক ঘৰৰ পৰা খেদিছে বুলি, সেয়া একচুৱেলি মোক খেদা নাই। কিন্তু আজিকালি আমাৰ চাৰিওপাশে যদি চাবলৈ যাওঁ ভালকৈ, এনেকুৱা ঘৰ নিশ্চয় ওলায় য'ত নিজৰ বোৱাৰীজনীয়ে নিজৰ ঘৰখনৰ নিচিনা পৰিৱেশ এটা নাপায়, য'ত কামৰ ওপৰত ফেৰিয়া ফেৰি লগা যায়। সেই তেনেকুৱা পৰিস্থিতি এটা যাতে নাহক, মানে নিজৰ ছোৱালীজনীৰ দৰে যদি থাকে, নিজৰ শাহুমাক যদি মাকৰ দৰে ভাবে, তেতিয়াহ'লে এই পৰিস্থিতিটো কেতিয়াও নাহে। এয়া আমাৰ গোটেই ঢেকে আনি, কিন্তু মানে মা এজনী জোকৰ ভয়, এজনী জোকৰ ভয় নকৰে, অলপ অলপ কৰে। সেইজনী নামছে বাকী, এজনী চাই আছো। কৈ দিয়া, যোৱা নে নোযোৱা তুমি? বাই বাই, আমি যাওঁ দে, বাই বাই, বাই বাই, আমি যাওঁ দে। পাপাৰ লগত নাথাকা, পাপাৰ ওচৰত নাথাকা, পাপাৰ ওচৰত থাকিবা নাই? অঁ পাপা ইয়াতহে আছে, ইয়াতহে আছে পাপা। হ'ব দিয়া, আমি বেলেগ এদিনা আহিম কৈ দিয়া। বাই বাই কৈ দিয়া, ককাক বাই বাই কৈ দিয়া। বেলেগ দিনা আহিম কৈ দিয়া। অঁ বাই বাই, কৃষ্ণ কৈ দিয়া। আৰু উমা এটা দি থৈ আহা, উমা এটা দি দিয়া। বেঠো। বাই বাই। ললো পিংক কালাৰ চোলা যে ললা নাই? ব'লা।